নমস্কাৰ বন্ধুসকল, প্ৰথমে মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। চাওক, আজি নতুন এটা আপ টু ডেট আহিছে SSC 10+2 CGL ৰিকুৱাৰমেণ্ট 2019 ষ্টাফ সিলেকশ্যন কমিশনৰ হয় আৰু ইয়াত পোষ্টখিনি আছে LDC, JSA, পোষ্টেল এছিষ্টেণ্ট আৰু সৰ্টিং এছিষ্টেণ্ট এণ্ড DEO। এতিয়া চাওক, ষ্টাৰ্টিং ডেটটো হৈছে আপোনাৰ 5 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈ গৈছে এইটো। তাৰপিছত আপোনাৰ লাষ্ট ডেটটো থাকিব 5 এপ্ৰিলৰ পৰা। আৰু জেনেৰেল আৰু OBC সকলে 100 টকা ফিজ দিব লাগিব। ST, SC, PH এইসকলৰ কাৰণে একো ধৰণৰ ফিজ দিব নালাগে। আৰু ফিজ পেমেণ্টৰ লাষ্ট ডেটটো হৈছে আপোনাৰ 5 এপ্ৰিললৈকে। আৰু ফিমেল কেণ্ডিডেটে ইয়াত একো ফিজ দিব নালাগে। তাৰপিছত চাওক, আপোনালোকৰ তলত আহিছো। তাৰপিছত চাওক, আপোনালোকে ফিজটো ষ্টেট বেংকৰ চালানৰ পৰা দিব পাৰে, বেংকিঙৰ পৰা দিব পাৰে, ক্ৰেডিটৰ পৰা, ডেবিট কাৰ্ড ইত্যাদি থ্ৰু চালানৰ পৰাও দিব পাৰে। আৰু আপোনালোকৰ এডমিট কাৰ্ড আহিব। এডমিট কাৰ্ডটো আহি যাব আপোনালোকৰ 1 জুন মাহৰ 2019 আৰু ট্ৰায়েল টুৰ এক্সামটো হ'ব ছেপ্টেম্বৰৰ 2019। এক্সাম ডেট ট্ৰায়েল 2 হ'ব 26 জুলাই 2019 আৰু ট্ৰায়েল 2 এক্সামটো হ'ব 29 ছেপ্টেম্বৰ 2019। এতিয়া আমি আহিছো, এতিয়া আমি অলপ তলত গৈছো। চাওঁ, তলত লিখা আছে, চাওক যে এনিৱেৰ ইন ইণ্ডিয়া লোকেশ্যন, জব লোকেশ্যনটো হ'ব। আৰু মিনিমাম এজ আপোনালোকৰ 18 হ'ব লাগিব আৰু মেক্সিমাম 27 হ'ব লাগে। আৰু এজ ৰিলেক্সেবল, যেনেকুৱা চৰকাৰৰ ৰুল মুতাবিক পায় আপোনালোকে এজ ৰিলেক্সেবল। ST, SC, OBC তেনেকুৱাই এজ ৰিলেক্সেবল পাব। নাম্বাৰ অফ পোষ্ট চাওক, ইয়াত দিয়া আছে 3259টা পোষ্ট, এপ্ৰক্স বুলি কৈছে, প্ৰায় বুলি কৈছে। তাৰপিছত চাওক, ভেকেঞ্চি ডিটেইল ফৰ SSC CGL ৰিকুৱাৰমেণ্ট অনলাইন ফৰ্ম 2019 লাষ্ট ডেট এণ্ড পোষ্ট ৱাইজ ভেকেঞ্চি। এতিয়া আমি পোষ্ট ৱাইজ ভেকেঞ্চিটো চাব। চাওক, ইয়াত দিয়া আছে পোষ্ট ৱাইজ ভেকেঞ্চি LDC আৰু JSA 898টা পোষ্ট আছে। আৰু পোষ্টেল এছিষ্টেণ্ট আৰু সৰ্টিং এছিষ্টেণ্টৰ পোষ্ট আছে চাওক 2359টা আৰু DEO আছে মাত্ৰ 2টা। পে স্কেলটো হ'ব আপোনালোকৰ 5200 পৰা 20200লৈ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ ইয়াত হাই ছেকেণ্ডেৰী পাছ হ'লেই হৈ যায়। তাৰপিছত চাওক এপ্লাই কেনেকৈ কৰিব, হাউ টু এপ্লাই। আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে। ইয়াত স্পষ্টভাৱে লিখা আছে যে অনলাইন এপ্লাই আপোনালোকৰ চলিব। আপোনালোকে আজিৰ পৰা আৰু 5 এপ্ৰিললৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।